নমস্কাৰ, মই উপস্থিত আছোঁ বৰ্তমান আমাৰ এক্টিভ ডিষ্ট্ৰিবিউটৰ মহিম কোঁৱৰ ছাৰ। তেখেতে আমাৰ MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেডৰ যিটো আমাৰ এগ্ৰো কেয়াৰ প্ৰডাক্ট আছে, আমাৰ ভূঅস্ত্ৰ ছুপাৰ, তেখেতে নিজৰ যিটো খেতি 1.5 বিঘা মাটি আছিলে, তেখেতৰ নিজে এই 1.5 বিঘা খেতিত তেখেতে আমাৰ ভূঅস্ত্ৰ ছুপাৰটো ব্যৱহাৰ কৰিছিল। আজি ভূঅস্ত্ৰৰ ছুপাৰটো ব্যৱহাৰ কৰাৰ কাৰণে তেখেতৰ সৰিয়হৰ ডৰা কিমান সুন্দৰকৈ গজিছে চাওক, ইয়াৰ প্ৰমাণ হৈ আছে। প্ৰতিটো সৰিয়হ এটা পুলিও মিছ যোৱা নাই, আপুনি চাব পাৰে ভিডিঅ' মই যিখিনি কভাৰ কৰিব পাৰিছোঁ, মই চেষ্টা কৰিছোঁ ভিডিঅ'টো ভালকৈ তুলিবলৈ। তেখেতে যিডৰা খেতি কৰিছে, সেই খেতিডৰা ভূঅস্ত্ৰ ছুপাৰটো মৰাৰ লগে লগে তেখেতৰ প্ৰতিটো সৰিয়হ সমানে গজি আহিছে, প্লাছ যিটো গ্ৰ'থ, যিটো ভিটামিন যিটো পাব লাগে সকলো পোৱা যেন লাগিছে আৰু সুন্দৰ লাগিছে। আৰু তেখেতৰ লগতে তেখেতৰ গাঁও সম্বন্ধীয় ভায়েক হয়, তেখেতেও আমাৰ ভূঅস্ত্ৰ ছুপাৰ ব্যৱহাৰ কৰাৰ দিনাখন তেখেতেও মাতি পেলাই সৰিয়হ খেতি কৰিছিলে। কিন্তু তেখেতৰ সৰিয়হ ডৰা মই দেখুৱাবলৈ গৈ আছোঁ। তেখেতৰ সৰিয়হ ডৰা এইটো চাওক, তেখেতৰ যিটো সৰিয়হ ডৰা তেখেতে কৰিলে, তেখেতৰ সৰিয়হ গজি অহা নাই। মাজে মাজে ধৰক কিছুমান জেগাত গজাই নাই, ধৰক কিছুমান জেগাত ধৰক অলপ অলপ গজিছে, কিছুমানে ভালকৈ যিটো গ্ৰ'থ হ'ব লাগে সেই গ্ৰ'থটো হোৱা দেখা পোৱা নাই। তাৰে কিমান পাৱাৰ আমাৰ MI লাইফষ্টাইল যিটো ভূঅস্ত্ৰ ছুপাৰ, আমাৰ কৃষক বন্ধুসকলক এটাই কওঁ, খুব ভাল এটা প্ৰডাক্ট, অৰ্গেনিক হয়। এই প্ৰডাক্টটো আপুনি ইউৰিয়া সাৰ লগতে আমাৰ বিঘাত 1 কিলোকৈ মাৰিব পৰা যায়। আপুনি যদি বিঘাত 1 কিলোকৈ মাৰে, আপুনি 2 বিঘাত আপোনাৰ 1 পেকেটত 2 কেজি থাকে, 2 বিঘা সুন্দৰকৈ যায়। আৰু ইউৰিয়া সাৰ আৰু আপোনাৰ যিটো DAP ছুপাৰ যিবিলাক ব্যৱহাৰ কৰে, সেইবিলাক কমাই মাৰিলেও আমাৰ হৈ যায়। আধা মাৰিব লাগে। মহিম ছাৰ, তুমি ব্যৱহাৰ কৰি কেনেকুৱা পাইছা, বিষয়টো অলপ ক'লে অৱগত ৰাইজে ভাল হ'ব হয়, মই এইটো প্ৰডাক্টটোৰ ব্যৱহাৰ কৰি খুবেই ভাল পাইছোঁ। কাৰণ মই শেষৰ চাহটো যেতিয়া প্ৰথমে দুচাহ মৰাৰ পিছত লাষ্টৰ চাহটোত লগত মই এই ভূঅস্ত্ৰৰ যিটো আমাৰ এগ্ৰো কেয়াৰ যিটো আমাৰ প্ৰডাক্ট, এই ভূঅস্ত্ৰটো মই ইউজ কৰিছোঁ। ইউজ কৰাৰ ফলত মই প্ৰথমখিনি মই মাটিৰ লগত অলপ শুকান মাটিৰ লগত এই ভূঅস্ত্ৰটো মই মিক্স কৰি পেলাইছিলোঁ। ভূঅস্ত্ৰটো এনেকুৱা এইটো টিচি নিচিনাই, প্ৰায় সৰু সৰু অকণমান চেপ এটা টিচি নিচিনা হয় বস্তুটো। সেইকাৰণে পেলাওঁতে মই মাটিৰ লগত মিক্স কৰি পেলাই লৈছোঁ। আৰু যদি সেইটো নকৰে, সৰিয়হৰ লগত যদি সৰিয়হ পেলোৱা যিসকল খেতিয়কে নাই বোলো, মই সৰিয়হৰ লগতে মই মিক্স কৰি পাৰিম, মিক্স কৰিও সেইটো মাৰিব পাৰে পথাৰত। সেইটো কৰিলে ৰিজাল্টটো ইয়াৰ চাওক, মই নিজেই কৰিছোঁ। খুব সুন্দৰকৈ এটাও গুটি মিক্স নোহোৱাকৈ গজি আহিছে। ঠিকে আছে, সুন্দৰ